নমস্কাৰ মই পল্লৱী পুনৰবাৰ স্বাগতম জনাইছো মোৰ বুৱাৰী মেখেলা চাদৰ কালেকশ্যনৰ ইউটিউব চেনেললৈ লগতে মোৰ বুৱাৰী মেখেলা চাদৰ কালেকশ্যনৰ ফেচবুক পেজলৈ আজি মই বহুত দিনৰ মূৰত মেখেলা চাদৰ লৈ আহিছো আপোনালোকে চাগে হয়তো বেয়া আছে কাৰণ মোৰ ঘৰুৱা প্ৰব্লেমৰ কাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাছিলো মা মোৰ লগতে বাচ্চাও বেমাৰ আছিল সেইকাৰণে বহুত দিন হল ভিডিঅ' দিব পৰা নাই লগতে অফলাইনৰ কামবোৰ বেছিয়ে চলি আছিল সেইকাৰণে একেবাৰে ভিডিঅ' বনাব টাইম পোৱা নাই মই যেহেতু আজি জেঠমাহ পৰিলে জেঠমহীয়া বগা মেখেলা চাদৰলৈ আহিছোঁ নামনি অসমত জেঠ মাহৰ পৰা নামঘৰৰ ষ্টাৰ্ট হয় নামঘৰত যিবোৰ নাম কীৰ্তনবোৰ আমি ভাদ মাহত কৰোঁ নামনি অসমত জেঠৰ পৰা ষ্টাৰ্ট হয় আজি মই সেইকাৰণে বগাৰ মেখেলা চাদৰ যোৰা লৈ আহিছোঁ খুবেই ধুনীয়া হয় ট্ৰেণ্ডিঙত চলা কেঁচা পাট কটনৰ যোৰা হয় কিন্তু মেচিন মেড হয় হেণ্ডমেডটো অনা নাই মেচিন মেড হ'লেও আপোনালোকে গমে পাইছে চাগে খুবেই ধুনীয়া কোৱালিটি হয় ট্ৰেণ্ডত চলি আছে গৰমত পিন্ধিবৰ বাবে একেবাৰে কমফৰ্টেবল যোৰা হয় এই যোৰাটো মই থাম্বনেইলতো দিছোঁ ৰেডত থাকিব লগতে ফিক্স বৰ্ডাৰ থাকিব এনেকুৱাকৈ বকেট ডিজাইনত গোটেই গাটোতে এনেকুৱা সৰু সৰুকৈ বুটাও থাকিব মেচিন মেড হ'লে কাপোৰ যোৰাটো খুবেই ধুনীয়া হেণ্ডমেড যেনে লাগে আৰু পিন্ধিবৰ কাৰণে খুবেই আৰামদায়ক হয় আপোনালোকে যিসকলে পিন্ধিছে চাগে গমে পাইছে মই অফলাইনত বহাগৰ বিহুত বহুতখিনিয়ে বিকিলোঁ কিন্তু অনলাইন দেখাবৰ কাৰণে পৰা নাছিলোঁ ৰিলছত হয়তো এটা দুটা গৈছে কালাৰ বহুত পাই যাব আপোনালোকে কালাৰকেইটা চাব এনেকুৱা থাকিব ডিজাইনটো আচলতে এনেকুৱা থাকিব হেভিকৈ ওচৰৰ পৰা দেখাই দিছোঁ মই এখন থাকিব মেখেলাখনো হেভি ডিজাইন হয় লগতে এইটো হৈছে ব্লাউজ পিচটো এইটো ব্লাউজ পিচ থাকিব নামনি অসমত হয়তো জেঠ মাহৰ পৰা হ'লে চাগে নামঘৰত আমাৰ যিবোৰ গোটেই মাহটো নাম ধৰা হয় পৰ্ব থাকে জেঠ মাহত নামনি অসমত যিহেতু মই নামনি অসমৰ বোৱাৰী মঙলদৈ বোৱাৰী হয় আপোনালোকে মঙলদৈ কোন কোন চাই মোক হাতখন দাঙি দিবচোন ভিডিঅ'ত কমেণ্টবোৰ কৰিলে ভাল লাগে দেউতা চাকৰি সূত্ৰে ইয়াতে থাকি গ'লোঁ গুৱাহাটীত কিন্তু মই একচুৱেলি মঙলদৈ বোৱাৰী হয় দেই কৈ দিছোঁ আজি কথাটো কালাৰ বহুতে ধুনীয়া ধুনীয়া আহিছে এইটো এটা কালাৰ পাব আপোনালোকে ফটো বিচাৰি থাকে যে সেইকাৰণে অসুবিধা হয় মই একেবাৰে ইয়াতে দেখাই মেলি গৈ আছোঁ গোটেই খুলি মেলি দেখাই দিছোঁ আপোনালোকে যি পাব ইয়াতে পাব আৰু ফটো বিচাৰি নাথাকিব আপোনালোকে স্ক্ৰীনশ্বটবোৰ লৈ পিনে মোক দিব এইটো এটা কালাৰ থাকিব চাদৰকেইখন মই দেখাই গৈ আছোঁ যিহেতু চাদৰখনে গোটেই কাপোৰযোৰৰ লুকটো লৈ আহে নহয়নে মেখেলাখন আৰু ব্লাউজটো মই খুলি দেখুৱা নাই চাদৰকেইখনে খুলি গৈ আছোঁ এইটো এটা কালাৰ থাকিব এয়া এইটো এটা কালাৰ পাব আপোনালোকে লগতে এইটো এটা কালাৰ খুবেই ধুনীয়া বয়সস্থ লোকসকলে পিন্ধিবৰ কাৰণে খুবেই ধুনীয়া হ'ব এই কালাৰটো পাতল মেহেন্দি কালাৰ হয় এইটো এটা কালাৰ থাকিব দামকেইটা মই একেবাৰে শেষত জনাই আছোঁ আপোনালোকক এইটো কালাৰ ডাবল আহিছে অলপ আগতে দেখাইছিলোঁ এইটো আকৌ এটা আহিলে খুবেই ধুনীয়া লাইট কালাৰ হয় যেহেতু গৰম দিন আহিলে ষ্টাৰ্ট হ'ল আৰু নামঘৰত পিন্ধি যাবৰ কাৰণে মই যেহেতু আগতে কৈ দিছোঁ নামঘৰত পিন্ধি যাবৰ কাৰণে খুবেই ধুনীয়া হ'ব আৰু যিসকলে লাইট কালাৰ পিন্ধি ভাল পায় তেখেতসকলৰ বাবে এইকেইযোৰ কাপোৰ বিশেষকৈ একদম লাইট কালাৰ থাকিব
দামটো মই একেবাৰে শেষত জনাই আছোঁ আৰু যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট এটা কৰি থৈ গ'লে আৰু বেছিয়ে সুখী হ'ম মই আৰু যিসকলৰ পচন্দ হৈছে কাপোৰ কেইযোৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব ওপৰত যদি কেতিয়াবা দিয়া নাযায় তেনেহ'লে মই ডিছক্ৰিপশ্যনত দিয়া যায় তলত চাব নাম্বাৰটো থাকে এইটো এটা কালাৰ পাব এইটো এটা কালাৰ দেখিছেনে খুবেই ধুনীয়া কালাৰ হয় ইয়াৰে দামটো একদম ৰিজনেবল প্ৰাইজত পাই আছে আপোনালোকে সেইকলৈ চাবলৈ নাপাহৰিব লগতে এইটো কালাৰ মই দেখাইছোঁ এইটো অকণমান লাইট থাকিব এইটো অকণমান ডাৰ্ক থাকিব পেকেটত থকাৰ কাৰণে চাগে অকণমান বেলেগ দেখিছে কিন্তু যিটো মই আগত গ্ৰীণটো দেখাই থৈ গৈছোঁ তাতকৈ এইটো অকণমান ডাৰ্ক থাকিব লগতে এইটো ব্লু কালাৰ থাকিব ব্লু কালাৰটো দেখুওৱা হোৱা নাই তথাপি কালাৰবোৰ একে ধৰণৰ আহিছে কিন্তু অকণমান কালাৰটো ডিফাৰেঞ্চ থাকে এইটো এটা থাকিব কালাৰ লগতে অলপতে পিংক কালাৰ দেখাইছিলোঁ এইটো ইয়াতে ডাৰ্ক দেখিছে কিন্তু সেইটো ডাৰ্ক বেছি হয় এইটো লাইট হয় মই ইয়াৰে মূল্যটো জনাই দিছোঁ আপোনালোকক অনলি 949 ৰুপিছত লাভ কৰি আছে 949 ৰুপিছত ফ্ৰী শ্বিপিঙত লাভ কৰি আছে যাৰ পচন্দ হৈছে বুক কৰিব স্ক্ৰীনত দিয়া নাম্বাৰত ভিডিঅ'টো শেষলৈ চাব বহুত বহুত ধন্যবাদ